নমস্কাৰ বন্ধু বান্ধৱীসকল, ফ্ৰী ল এডভাইচ বাই BBS চেনেলটো পুনৰ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি আমি জানিম অৰ্ধসামৰিক লোকসকলে বা সামৰিক লোকসকলে বা আৰক্ষীয়ে কেনেদৰে কুকুৰ ব্যৱহাৰ কৰি অপৰাধীক কায়াত্ব কৰিবলৈ সক্ষম হয় বা প্ৰমাণ বিচাৰিবলৈ সক্ষম হয়। আহকচোন জানো অকণমান। আৰক্ষী আৰু অন্যান্য আইন প্ৰয়োগকাৰী বিষয়াসকলে তেওঁলোকক সহায় কৰিবলৈ কিছুমান প্ৰশিক্ষণ দিয়া কুকুৰক লয় আৰু এইবিলাককে আমি পুলিচ কুকুৰ বা আৰক্ষীৰ কুকুৰ বুলি কওঁ। ড্ৰাগছ আৰু বিস্ফোৰক সামগ্ৰী বিচাৰি উলিওৱা, নিৰুদ্দেশ হোৱা লোকৰ স্থান নিৰ্ণয় কৰা, অপৰাধস্থলীত প্ৰমাণ বিচাৰি উলিওৱা, মানুহক সুৰক্ষা দিয়া, আৰক্ষী বিষয়াৰ পৰা পলায়ন কৰা বা আক্ৰমণ কৰা অপৰাধীক আক্ৰমণ কৰা। এই ক্ষেত্ৰত কুকুৰবিলাক বিশেষভাৱে ব্যৱহৃত হয়। চাওকচোন কেনেদৰে কুকুৰে আমাক অপৰাধী কায়ত্ব কৰাত সহায় কৰি আহিছে। আটাইতকৈ ব্যৱহৃত জাতসমূহ হৈছে জাৰ্মান শ্বেফাৰ্ড, বেলজিয়াম মালিনিছ, ব্লাডহাউণ্ড, ডাচ্চ শ্বেফাৰ্ড, ৰিট্ৰিভাৰ পৰিয়াল আদি। বেছিকৈ কিন্তু বৰ্তমান ব্যৱহাৰ হয় বেলজিয়াম মালিনিছ। ইয়াৰ তীব্ৰ ড্ৰাইভ, ফ'কাছ, চঞ্চলতা আৰু এই কুকুৰবিধ আকাৰত যথেষ্ট সৰু, যাৰ বাবে আৰক্ষী আৰু সামৰিক কামৰ বাবে ই আগশাৰীৰ বুলি পছন্দ হৈ পৰিছে। কুকুৰে ভালকৈ সাঁতুৰিবও পাৰে আৰু যাৰ কাৰণে প্ৰশিক্ষণ দিওঁতেনেও সিহঁতক সাঁতুৰিবৰ কাৰণে বেছিকৈ প্ৰশিক্ষণ দিয়া হয়। আৰু অপৰাধীসকলে যদি কেতিয়াবা পানীৰ তলতো গৈ পেলাই কিবা বস্তু পেলাই থৈছে, তেতিয়াহ'লে সেই বস্তুটো উলিয়াই অনাটো কুকুৰে আমাক সহায় কৰে। কুকুৰৰ ঘ্ৰাণৰ শক্তি যথেষ্ট তীব্ৰ হয়, যাৰ কাৰণে সিহঁতি কিছুমান বস্তু যদি শুঙাৰ পিছত তাৰ সেই সুগন্ধটোৰ পৰা সিহঁতি সেই প্ৰমাণটো বা সেই বস্তুটোৰ বাকী অংশ উলিয়াই নিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই ক্ষেত্ৰত যথেষ্ট সহায় পায়। গতিকে চাওকচোন মোৰ এই চেনেলটোত কেনেদৰে মই সৰু সৰু কথাবিলাক আপোনালোকক জনাই যাম। ধন্যবাদ।